আমাৰ খৈৰাবাৰী মহাবিদ্যালয়ত আজি 1 কোটি টকাৰ এটা ইনফ্ৰাষ্ট্ৰাকচাৰ আধাৰশিলা স্থাপন কৰিছে। এইখন মহাবিদ্যালয় আমাৰ বহুত এটা ইম্পৰ্টেণ্ট মহাবিদ্যালয় হয়, কাৰণ এই অঞ্চলত আৰু তেনেকুৱা মহাবিদ্যালয় নাই। আৰু ৰুৰেল অঞ্চল, পিউৰলি গ্ৰাম্য অঞ্চলৰ ৰুৰেল অঞ্চলৰ এখন মহাবিদ্যালয়। গতিকে এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীক উচ্চ শিক্ষা দিয়াৰ কাৰণে এই একমাত্ৰ মহাবিদ্যালয়খন আমি আগুৱাই লৈ যাব লাগিব। যিসকলে এই মহাবিদ্যালয় স্থাপন কৰিছিলে মই তেখেতক একদম অন্তৰাত্মাৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু যিসকলে আজিলৈকে বহুত ষ্ট্ৰাগল কৰি মহাবিদ্যালয়খন আগুৱাই লৈ আহিছে মই তেখেতসকললৈ ধন্যবাদ জনাইছোঁ। আৰু আজি আমি এই মহাবিদ্যালয়ৰ আমাৰ যিটো ষ্টাফ আছে, ইয়াৰ লগতে জিবি আছে, ইয়াৰ লগতে এই অঞ্চলৰ ৰাজনৈতিক অৰাজনৈতিক সামাজিক সকলো দল সংগঠন মিলি পেলাই আমি সমাজ হিচাপে এই মহাবিদ্যালয়খন আগুৱাই লৈ যাব লাগিব। এইখনত আৰ্টছ আছে, এতিয়া ইয়াত ছায়েন্স ইন্ট্ৰডিউচ কৰিব লাগিব, কমাৰ্চ ইনষ্টিটিউট কৰিব লাগিব, আৰু ইয়াত আজিৰ যিটো অত্যাধুনিক যিবিলাক লেব আছে সেইবিলাক আনিব লাগিব। আৰু ছাত্ৰ ছাত্ৰীক আমি কাউন্সিলিং কৰাৰ কাৰণে ভাল গুণগত শিক্ষা দিয়াৰ কাৰণে আমাৰ ফেকাল্টিসকলে এটা টিম স্পিৰিটত কাম কৰিব লাগিব। গতিকে আজি মই আহি পেলাই এইখিনি কথা অনুভৱ কৰিছোঁ। নেক্সট আহিম প্ৰিন্সিপাল মহোদয়ৰ লগত কথা পাতি আৰু কি অভাৱ অভিযোগ আছে এইটো অতি শীঘ্ৰে সমাধান কৰাৰ কাৰণে আমি ব্যৱস্থা ল'ম। ইয়াৰ ওপৰত কাম কৰি আছে, গতিকে আমি এইবিলাকৰ ওপৰত কমেণ্ট কৰাটো টান। যেতিয়ালৈকে মানে ইয়াৰ ষ্টাডিটো শেষ নহ'ব, ইয়াৰ ইনকুৱাৰীটো শেষ নহ'ব, তেতিয়ালৈকে কোৱাটো টান। কথাটো হৈছে কি যে মানৱতাৰ খাতিৰত এই কেছটো আচলতে কেছটো কি সেইটো ওলাবৰ কাৰণে মই CBIক অনুৰোধ কৰোঁ কি ফাষ্ট কৰিব লাগে, ফাষ্ট ট্ৰেকত কৰিব লাগে। কাৰণ তেখেতে এজন উঠি অহা এজন যুৱতী আছিলে আৰু খুব ভালকৈ এটা ষ্ট্ৰংলি কাম কৰাত মনোযোগ দিছিলে, যিটো মই দেখিবলৈ পাইছোঁ। মানুহৰ জীৱনত বহুত ঘাত প্ৰতিঘাত আহে, কিন্তু তাৰ মাজেৰে যিখিনি এজন জনজাতীয় ছোৱালী হিচাপে যিখিনি কাম কৰিবলৈ ওলাই আহিছে, দায়িত্ব লৈছে, সেইটোতো ডাঙৰ কথা। চ' সেইকাৰণে মই বিচাৰোঁ কি আমাৰ যিটো ইনকুৱাৰী সেইটো ফাষ্ট হ'ব লাগে, আৰু যোনে দোষী নহওক কিয় এই দোষীক যাতে কৰায়ত্ব কৰি শাস্তি দিব পাৰে এই ব্যৱস্থাখিনি কৰিব লাগে। इंडिया में नैक के लिए ऑल इंडिया में जाता हूँ। 2000 यूनिवर्सिटी और कॉलेज में नैक के लिए गाइडेंस दिया है। इस कॉलेज में भी मैं आया हूँ। प्रमोद जी का मैंने भाषण सुना, प्रमोद जी से बात की, तो मेरे को ऐसा लग रहा है कि ऑल इंडिया में ऐसे पॉलिटिशियन होना चाहिए जिसके लिए इंडिया का भवितव्य अच्छा होगा। प्रमोद जी के बारे में ये बताता हूँ, उनको मॉडर्न भी मालूम है, एंशिएंट भी मालूम है। तो नेशनल एजुकेशन पॉलिसी में जो भारत का ज्ञान होना है, भारत का ज्ञान दिलाना है, उसके लिए प्रमोद जी भी बहुत अच्छा काम करेंगे। और उनको डेवलपमेंटल एक व्यू है, और डेवलपमेंटल व्यू की तरह से वो सबसे बात करते हैं। मैंने उनसे बात करने के बाद मुझे ऐसा लगा कि ऐसा पॉलिटिशियन एजुकेशन सेक्टर में हर कॉलेज के लिए एक मेंटर बोल के काम करना चाहिए। और उन्होंने हायर एजुकेशन में इतनी बातें कर सकते हैं, उसके लिए मैं भी गाइड कर सकता हूँ। थैंक यू वेरी मच। मैं डॉक्टर धर्माधिकारी NS पूना से हूँ, एजुकेशनिस्ट हूँ, और नैक और UGC कमेटी पे काम कर रहा हूँ। पूरे इंडिया में मेरे 1500 के ऊपर ऐसे यूनिवर्सिटी कॉलेज में टॉक्स हुए। आसाम में भी मेरे 50 के ऊपर कॉलेजेस में टॉक्स हुए, यूनिवर्सिटी में भी हुए हैं। थैंक यू वेरी मच।